এতিয়া বইল খাবলৈ ওলাইছো হেহে মই আজি আপোনালোকৰ আগত দেখুৱাবলৈ ওলাইছো আমাৰ কেঁচা জলকীয়া ৰেডি ৰাখিছো গোটা বিলাহী এটা পিয়াজ দুটা আদা নহৰু আৰু ইয়াত গণমৰিচ সামান্য জিৰা কেইটামান ঠিক আছে মই ইয়াত পানী লৈ লৈছো ইয়াতে 1.5 লিটাৰ মান হ'ব 1.5 লিটাৰ মান আৰু লাই পাতটো দিলেতো পানী নুহুকাই ন সহজত সেই কাৰণে লাই দুই ধৰণৰ আছে চীনা লাই আৰু সেউজীয়া নেপালী লাই বুলি কয় নেকি তো আছে আপোনাৰ ব্ৰিগেড মাছ 1 কিলো ভালকৈ ধুই লৈছো এতিয়া আমি মাছটো ইয়াত দি দিম ডাইৰেক্ট ফ্ৰাই নহয় আমি ফ্ৰাই কৰা নাই ভালকৈ নিমখৰ সৈতে ভালকৈ ধুই লৈছো ভাল পিস হিসাব নকৰিলো ন কেই পিস আছে 1 কিলো মাছটো 1 2 3 4 5 6 ডাঙৰ পিস 7 8 পিস মাথাৰ সৈতে পুৰা 10 পিস মাছ 10 পিস মাছ পানী অলপ বেছি হ'ব যেন পাই আছো 1.5 লিটাৰ দিছিলো নহয় অলপ কমাই দিম নেকি বেছি হ'ব নেকি অলপ কমাই দিম না কমাই দিম এটা দিম তাৰপিছতে আমি এটা নমক দিম নমক পিছত টেষ্ট কৰি পেলাই আকৌ সোৱাদ লৈ নিমটো লাগছি না নাই পিছত আকৌ দি দিম তাৰপিছত আমি সেউজীয়া জলকীয়া গোটা বিলাহী গোটা পিয়াজ দিলো আৰু আমি আদা নহৰু থেতলি লোৱা আছিল সেইটো দিছো ইয়াত গণমৰিচ দিছো সামান্য জিৰা কেইটামান বেছি নহয় এতিয়া আমি লাই পাতটো সুন্দৰকৈ ধুই লৈছিলো নহলে বালি থাকে ইয়াত বাল্টিঙত ডুবাই লাই পাতটো এনে বেছি দেখি পাইছে কিন্তু ইয়াতে কমি যায় কমে পায় ন ইয়াত হৈ গ'ল ৰেডি ইয়াত হালধি দিব নালাগে হালধি দিলে বইলিঙৰ ফ্লেভাৰটো টেষ্টটো নাইকিয়া হৈ যায় যোনে বনাইছে তেওঁলোকে গম পাব আমি 5-6টা মান চিটি দি ললো মাছটো একেবাৰে গিলি যাব পাৰে গতিকে আমি চাই লম গেছ শেষ হৈ গ'ল ছয়টা চিটি মাৰালো এটা পানী চাওকচোন দেখো লাই পাতটো মানে পানী ওলাইতো সেইকাৰণে পানীটো ইয়াছা যিমান দিছিলো তাতকে বেছিহে হ'ল মাত্ৰ 1.5 লিটাৰ পানী দিছিলো কমাই দিছিলো 1.5 লিটাৰৰ পৰা এই লাই পাতৰ পৰা পানী ওলাই যায় গতিকে আমি এইটো আকৌ আমাৰ মাছ পিচবিলাক গলি যোৱা নাই নেকি চাই লওঁ কোমল হৈ গ'ল ফটা নাই কিন্তু তো আমি আকৌ এবাৰ
এইটো হল চোৱা কাষত দেখাই দিয়া জাব্ৰাং বহুতে মানুহ নাজানে এইটো জাব্ৰাং খালে মানে এই জিভাত জেৰজেৰাই পানী ওলাই যায় এইটো জাব্ৰাং কয় গতিকে আমি এইটো দিম ইয়াত আকৌ ইফালে আমি ৰেডি হৈ গ'ল এইটো আমি তাপত লগাই ৰাখিছিলোঁ পাহৰি গৈছিলোঁ নাগা ধনিয়া বুলি কয় কিছুমান কাচিধাৰীয়া মছলা বুলি কয় কটা মছলা বুলি কয় ইয়াত দিছোঁ হা বইলিঙত একচুৱেলি এইবিলাক দিব লাগে মাত্ৰ হালধি নিদিবা এতিয়া লাহেকৈ আমি নিমখ টেষ্ট কৰিম নিমখটো অলপ উতলিবলৈ দিছোঁ ধুনীয়াকৈ এতিয়া আমি লিডটো এনেকুৱাকৈ নিদিওঁ মাছটো গেলি যাব না বেছিকৈ চিটি মাৰালে এতিয়া এনেকুৱাকৈ আমি উতলিবলৈ দিম অকণমান পানীটো শুকাবলৈ দিম ঠিক আছে দি দিয়ক বিলাহী সৰু বিলাহী দিছোঁ ইয়াত খুব ধুনীয়াকৈ উতলি আছে মাছৰ সৈতে লাই পাত বইলিং কি যে মজা লাগিব আমি এতিয়া নিমখ খোৱাত ল'ম নিমখ লাগিছে নে নাই ভালকৈ হা নিমখটো চাব লাগিব ন মেইন নিমখে হয় মেইন আৰু নিমখে ন নিমখ যদি নালাগে সোৱাদ নহয় লাজবাব বাহ কি ধুনীয়া ফ্লেভাৰ একদম সুগন্ধি মজা খাবলৈ মানে ইমান শান্তি পোৱা বস্তু সঁচাই খাব নেকি গোটেই আছে যেন পাওঁ দেই আহক আহক লাই পাতৰ সৈতে মাছ বইলিং মাছ ব্ৰিগেড মাছ এনেকুৱা সুন্দৰ হৈছে আপুনি টেষ্ট কৰক দিয়ক মোক কেমেৰা এইয়া আমাৰ দৈমাৰী মেজৰ ঘৰ ক'ত আছিল ঢেকিয়াজুলি এইয়া আমাৰ ইয়াতে একেলগে এখেতে তপন বসুমতাৰী গোৱালপাৰাৰ এইবিলাক বনোৱাত মাষ্টৰ হয় এখেতৰ লাজবাব ন একো মানে প্ৰশ্ন নাই আৰু বন্ধুসকল ঠিক আছে বন্ধুসকল আপোনালোকক দেখালো লাই পাতৰ সৈতে মাছ বইলিং কেনেকৈ বনায় মোৰ বনোৱাটো ভাল হৈছে হোৱা নাই আপোনালোকে বনাই খাবচোন টেষ্ট কেনেকুৱা মইতো ভালে পাইছোঁ বন্ধুও ভালে পাইছে এনেকুৱাকৈ আমি প্ৰায়ে বনাই খাওঁ খুবেই সোৱাদ লাগে বৰ্তমান আমাৰ বনোৱা হৈ গ'ল খোৱাটো নেদেখুৱাওঁ দেই ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ বন্ধুসকল মোৰ ভিডিঅ' চাই থাকিব লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ঠিক আছে ধন্যবাদ